হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। বহুত দিনৰ বিৰতিৰ পাছত আকৌ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া সময় হৈছে 11:30মান বাজিলে। চব কাম বন কৰি মেলি এতিয়া আজৰি হৈ লৈছোঁ আৰু আজৰি হৈ এতিয়া আজৰি মানে কি আৰু মাজে মাজে কৰি থাকিবলগীয়া হ'ব। তথাপিতো আৰু মানে যিখিনি ফৰ্মেলিটি কাম থাকে সেইখিনি কৰি মেলি আজৰি হৈছোঁ। বাকী আৰু কি কৰোঁ সেইটো আপোনালোকক দেখাই থাকিম আজি, আপোনালোকে চাব। আৰু এতিয়া আমাৰ হনুমানক গা পা ধুৱাই মেলি ধুনীয়াকৈ ধুনু কৰি আনিছোঁ। শুই আছিলে, তাই উঠিছে। আৰু এয়া এতিয়া বাহিৰত ধান মেলি থোৱা আছে। ইয়াত দেউতাই ৰখি আছে। গেটৰ বাহিৰত সেইখিনি বহুৱা ধান দি থোৱা আছে। তাৰপিছত আকৌ এতিয়া আমাৰ পুখুৰী সিঁচা দেখাম। মাছ কিমান ওলাই কি কথা নাজানো। পোতা পুখুৰী হয়, তথাপিতো সিঁচিবলৈ লৈছে আৰু কম বেছি পৰিমাণে মাছ ওলাব আৰু পুতিম বুলিয়ে লৈছিলে একচুৱেলি। হ'লেও মাছ আহি থকা দেখি মানে সিঁচিবলৈ লৈছে আৰু তাৰপৰা মাটি পেলাব লাগিব, সেইকাৰণে এবাৰ সিঁচি দিম বুলি ভাবিছে। আৰু এতিয়া আমি কমলা খাম। নাওমানি কমলা খাবা নাই তুমি? হাই গৈ দিয়া আকৌ। এতিয়া আমি কমলাকেইটা ৰ'দত দি থৈছিলোঁ, অলপ ৰ'দত দি থ'লে খাই ভাল লাগে, অলপ ৰসবিলাক ওলাই ধুনীয়াকৈ। আমাৰ হনুমানৰ চুলি কাটিছিলোঁ দেখিছে, একদম গোটেই খাপলি হ'ল। এতিয়া ধুনীয়াকৈ আকৌ মিলাব লাগিব, মিলাই দিম আকৌ। ব'লক এতিয়া কমলাকেইটা গুচাই মেলি ৰেডি কৰি লওঁ। আকৌ লগ পাই আছোঁ আপোনালোকক। ফাইনেলি এতিয়া কমলা খাবলৈ কুটি বাছি ল'লোঁ। এই পিচ মই ছোৱালীজনীৰ কাৰণে এনেকৈ গোটা কৰি দিছোঁ। বাকী মই নিমখ আৰু জলকীয়া দিছোঁ। যিহেতু কমলাটো মিঠাই, সেইবাবে নিমখ একদম শ্লাইড দিছোঁ। খাই কিন্তু বহুত টেষ্টি লাগে, আপোনালোকেও খাই চাব, একদম জিভা পানী ওলাই যাব। ঠিক আছে, আপোনালোকে চাই থাকক আৰু মই কমলাটো খাই লওঁ। ৰ'দত বহি কমলা খোৱা মজাই বেলেগ। নখায় কেনেকুৱা টেষ্টি হৈছে। একবাৰ খাই চালে জীৱনত পাহৰিব নোৱাৰে। আপোনালোকক খাই চাব কেনেকুৱা লাগে। কমলা খাই মেলি হৈ গ'ল। আৰু এতিয়া মই লৈছোঁ এইয়া মাছ সিঁচা মানুহক, পুখুৰী সিঁচা মানুহক মানে চাহ দিবলৈ। তেতিয়াহ'লে মই চাহখিনি দি আহোঁগৈ। ব'লক আপোনালোককো দেখাম। সেইকেইটা পুখুৰী সিঁচা মানুহ। সেইটো মেচিন লগাই দিছে। কি মাছ আহিছে নেকি? চাহ খাই ল। সেয়া জোনটিকা কেনে গ'ল? পুৰা মাছ হৈ আছে চব। মাছ পুৰা দল গুচাওঁতে আহিছে। ৰাস্তাত ধান পকি আছোঁ। মানে আজি বাহিৰত দিলোঁ, ভিতৰত দিবলৈ মানে চোতালখন মাটি ভৰোৱা আছিলে যে, একদম বাহিৰত ঢেকিনাই দিলোঁ। এতিয়া গোটেই গৰু ছাগলী ৰখি থাকিবলগীয়া আছিলে। ভিতৰত দিলে ইমান প্ৰব্লেম নাই, মানে অকল কুকুৰা ৰখিলে হয়। কুকুৰাও বেছিকৈ নাহেই। সেয়ে ছোৱালী চুলি কাটি দিছে, তলখিনি একদম প্ৰায় টকলা হৈ গ'লগৈ। মোৰতো ঘূৰি দিয়া আকৌ। এইটো টকলো মূৰটো, এইটো দেই টকলো মূৰ একদম পুৰা কাটন দি দিলে বাপেকে পাই পিনে। অকণমান ৰাখিম বুলি ভাবিছোঁ। সেইটো গৰুযোৰটো আহিলে, সেই গৰু একদম পুৰা খেদাই লৈ ফুৰিবলগীয়া হৈছে। সেয়া পুখুৰী সিঁচিছে, এয়া ধান ৰখি আছে। আৰু সংগতিকো আজি পুৰা লৈ আহিছোঁ আৰু ভাল পাইছে তাই, ৰাস্তাত থাকিলে পাইছে না। তো আমাৰ ঘৰটো এইটো। এতিয়া পুখুৰী শুকাই গ'ল পুৰা, এতিয়া মাছ ধৰি আছে। কিমানটা সোমাইছে দেখিছে। পুখুৰীটো মানে ধৰি ঘেল সোমাইছে, খেৰ আছে, পোতা হৈছিলে মাজতে। পুৰা মাছ ধৰিছে। চাই থোৱা মাছখিনি দেখাম বাৰু আপোনালোকক, কিমান মাছ পায়। ঢেৰ মাছ নোলায়, এনেই দুটামান ওলাব আৰু এনেই ফূৰ্তি আৰু। কেইটা আহল মাছ
ইমান ডাঙৰ ডাঙৰ হ'ল মাছ কেইটা এটা দুটা তিনিটা চাৰিটা এটা এইটো কাৱৈ মাছ নানে নেকি মাছ মাগুৰ মাছ ক'তা ধুবলৈ ভাল হ'ব নেকি এই মাছ ধৰা চাই আছে চা এই মাছ কিনিলে চাই দে সেই মাছ এই আইতাকক ওচৰত এটা মাছ ধৰা চাইছে এই মাছ ধৰা চোৱা নাই আইতাকক হেৰি পালেগে দিয়া এইফালে চা এইফালে হাই কৈ দিয়া হাই আমাৰ ঘৰত জিজি খাবলৈ আহিবা দেই সকলোৱে কৈ দিয়া কৈ দিয়া আকৌ সকলোৱে আমাৰ ঘৰত জিজি খাবলৈ আহিবা দেই মামা মই জিজি মামাম খাবলৈ আহিবা মামা 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 বেলিটোলৈ চাই দিয়াচোন সন্মানো ই দাঁতকেইটা দেখাই দিয়া দাঁতকেইটা দাঁতকেইটা চা ই লাজ লাগিছে দাঁতকেইটা দেখাই দিয়া ই দাঁতকেইটা দেখাবলৈ লাজ লাগিছে বেলিটো দেখাই দিয়া আকৌ বেলিটো এইফালে চোৱা আকৌ হাই কৈ দিয়া হাই কৈ দিয়া হাই জানে নহয় আমাৰ ছোৱালীয়ে আকৌ নাই আমাৰ ছোৱালী ডাঙৰ হ'লে বা 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 ফাইনেলি এতিয়া মাছ চাছ ধৰা মেলা হৈ গ'ল ধান চান তুলিলো কাপোৰ কানি ভৰালো চব কাম কৰি আজৰি হৈ এতিয়া আমি অলপ আগফালে ইয়াত বহিছো আৰু বাৰান্দাতে মা মই ছোৱালী কেই টুপি খুলিছা ইমান দুষ্ট মানে অকল টুপিটো খুলু খুলুকে থাকে টুপি মোজা পিন্ধিবলৈ ইমান বেয়া পায় ৰাতিপুৱাটোহে পিন্ধি থাকে গধূলি নিপিন্ধে খুলি খুলি দিয়ে এইফালে চোৱা হাই কৈ দিয়ে হাই মন দাদা ইয়াত মন দাদা ওলাব দিয়ে হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া তোমাৰ হেল্ল'টো হেল্ল' কৈ দিয়া মন দাদালৈ হেল্ল' কৈ দিয়া কৈ দিয়া আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে ক'ব যি পাৰোঁ লৰাই চৰাই কামে বনাই তেনেকৈ দেখালোঁ আৰু কিবা ভুল হৈছে যদিও আপোনালোকে ক্ষমা কৰি দিব আৰু আকৌ নতুন এটা ভিডিঅ' চাবলৈ আপোনালোকে কমেণ্ট কৰিব আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ বাই 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 কৰি দিয়া বাই বাই কৰি দিয়া বাই 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 বাই